बानलु दामाबो बारा जाबाय माइ माइरं दामाबो अरजों गावबाय जेथो थोनाय रगाबो बारा जाबाय मोजां मोजां सिख्ला थाबो दा होमबा मोजां मोजां सिख्ला थाबो दा होमबा मुलुगा फाग्ला जाबाय होमबा फाग्ला जाबाय होमबा फाग्ला जाबाय जाबाय हिनजाव सासे गैजाया आंनि खाफाल हाय आंनि खाफाल মই যে ঘোঁৰা লৈছোঁ জীৱনত মোৰ জন্মৰ পৰা এনেকৈ মানে মনত এই আশা আছিল যে জীৱনত মই ঘোঁৰাত উঠিম এনে মই ঘোঁৰা বহুত বিচাৰ কৰি আছিলোঁ কিন্তু মই ঘোঁৰা বিচাৰ কৰি পোৱা নাছিলোঁ পাইছোঁ যদিও কেতিয়াবা মোৰ মনেদি ঘোঁৰাৰ কালাৰেদি মই পচন্দ নাপাৱাৰ কাৰণে ঘোঁৰাটো লোৱা হোৱা নাছিল তাৰপিছত মই এদিন আমাৰ বাক্সা জিলা হয় মই আনন্দ বজাৰ বুলি এটা আমাৰ ডাঙৰ মাৰ্কেট বা বজাৰ এখন আছে সেইদিন মই ইয়াতে যোৱাতে এই ঘোঁৰাটো মই বজাৰত পাইছোঁ পাই মই 15,000 টকাত ঘোঁৰাটো মই কিনি অনা হ'ল আজি মোৰ ঘৰত ঘোঁৰা 4 মাহৰ অলপ ওপৰত হৈ গ'ল আৰু ঘোঁৰাটো মই জীৱনত মই থকা সত্ত্বেও মই ঘোঁৰাটো মোৰ ঘৰত ৰাখিম বুলি মই চিন্তা কৰি আছোঁ মূল কাৰণটো হ'ল পেট্ৰলটো বৰ্তমান দামটো বাঢ়ি আছে 120 টকা হৈ গ'ল ঘোঁৰাটো হ'ল প্ৰথমত মোৰ মানে আশাটো পূৰণ কৰাৰ কাৰণে এইটো 1 নম্বৰ 2 নম্বৰত হ'ল মই বাইক বৰ্তমান কণ্ট্ৰল কৰিব নোৱাৰোঁ মানে তেল মই প্ৰডাকশ্যন কৰিব নোৱাৰোঁ ইয়াৰ কাৰণে ঘোঁৰাটো লোৱা হ'ল ঘোঁৰাত মোৰ খৰচটো কম বৰ্তমান আৰু ঘোঁৰাৰ লগত য'তে ত'তে যাওঁতে মোৰ কাৰণে বিৰাট ভাল আৰু মোৰ কামত কেতিয়াবা পথাৰৰ পৰা খেতি বাতি উঠাই আনাতে বহুত মানে সহজত বা আগবাঢ়ি আছে বুলি মই তৰফৰ মই ক'ব পাৰিম এনে ঘোঁৰাটো লৈ মই ঘৰৰ ওচৰে পাঁজৰে মানে আমাৰ চব বজাৰ আছে কেতিয়াবা ইয়াত যাওঁ এতিয়া এনে আমাৰ এই বেকী নদী আছে বেকী নদী সিপাৰলৈকে মই গ'লোঁ পশ্চিমে তাৰপিছত এনে পূবে মুছলপুৰ ওচৰলৈকে গৈছোঁ এই বাগপাৰালৈকে গৈছোঁ মোৰ খুৰমা আছে খুৰমা তাতে যাওঁতে মই লৈ গৈছোঁ দৌৰাই গৈছোঁ বেছিকৈ জোৰকৈ দৌৰাই যোৱা নাই বেছি জোৰ দৌৰাই গ'লে মানে দেহাটো গাটো অলপ মানে বেদনা কৰে এনেকৈ আৰু বাইকৰ সমান দৌৰাব পাৰে কিন্তু অলপ দেহাটো কষ্ট পায় আৰু কি ইয়াৰ কাৰণে মই নৰ্মেলত কেতিয়াবা দৌৰাই যাওঁ এনেকৈ বিক্ৰম সিং বুলি মই ঘৰৰ নামটো ৰখা হৈছে এতিয়া মই মাতিলে আহে মই এৰি থৈ দিওঁ সময়ত 4টা বা 5টা বজাত যদি এটা হুইচেল মাৰি দিওঁ এইখিনি মই ট্ৰেইনিং কৰি আছোঁ খাৱাটো বৰ্তমান এনে ঘাঁহ খায় এনে দানা মই কিনি আনো সময়ত কেতিয়াবা এৰি থৈ দিওঁ বুট দিওঁ মই মল দিওঁ এনেকৈ বৰ্তমান চলি আছে খাৱাত কোনো টেনশ্যন নাই